কৰিছে এক বিশেষ শুভ কাম। ৰাজেশ ভূঞাৰ পৰিচালনাৰে মানৱজ্যোতি কলিতাৰ পৰিচালনাৰে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'বলগীয়া ধাৰাবাহিক চাকনৈয়াৰ মহুৰত সম্পন্ন। গণেশ বাবাৰ চৰণত চাকি বন্তি ধূপ আগবঢ়াই নাৰিকল ভঙা পৰ্ব সম্পন্ন কৰে জিতেন্দ্ৰ অজিত চুটিয়াই। বন্তি প্ৰজ্বলন কৰে ইনু বৰুৱাই, পুষ্প অৰ্পণ কৰে শ্বাহিন আজমি বৰাই। কেমেৰাত মাল্যৰ্পণ কৰে প্ৰণৱ বৰুৱাই। এগৰাকী নাৰীৰ জীৱন কাহিনী সমৃদ্ধ ধাৰাবাহিকখনৰ চিত্ৰনাট্য প্ৰণৱ বৰুৱাৰ। ধাৰাবাহিকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে গিগি প্ৰভাত দত্ত, যশস্বী ভূঞা, শান্তনু শইকীয়া, কৌশিক ভৰদ্বাজ, বৈকুণ্ঠ প্ৰিন্স, ৰিমঝিম ডেকাকে ধৰি বহু নবীন প্ৰবীণ অভিনয় শিল্পীয়ে। উল্লেখযোগ্য যে অতি শীঘ্ৰেই ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'ব মানৱজ্যোতিৰ কলিতাৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক চাকনৈয়া। চাকনৈয়া আমাৰ এবাৰ মানৱ কলিতাই কৰিব। মানৱ কলিতাই বেচিকেলি কেমেৰামেন, প্ৰথমবাৰ সি ডাইৰেকশ্যন দিব। আমি ভাবোঁ খুব দৃশ্যখন ভাল হ'ব। এই কাহিনীটো এজনী ছোৱালীৰ কাহিনী, যিয়ে নিজৰ মাক দেউতাকৰ সন্ধানত যায়। তেওঁ বহুদিন মাক দেউতাকৰ পৰা দূৰত থাকে। এতিয়া মাক দেউতাকৰ সন্ধান বিচাৰি তাইৰ গোটেই যিটো যাত্ৰা হ'ব সেইটোৱে এই কাঠামো গোটেই কাহিনীটোৰ। নতুন যাত্ৰা, এখন নতুন ধাৰাবাহিক অতি সোনকালে আহি আছে ৰেঙনি চেনেলত। গতিকে আমি আশা ৰাখিছোঁ যে ৰাইজে এখন ভাল চিৰিয়েল লাভ কৰিব আৰু খুব ধুনীয়া কাহিনীটো। মানৱ দাৰ চাকনৈয়া, তাত এটা খুব ধুনীয়া ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰিব পাৰিছোঁ। তো মই খুবেই আশাবাদী আৰু আশা কৰিছোঁ যাতে অসমবাসী ৰাইজে আঁকোৱালি লয় আৰু খুব মৰম দিয়ে। চাকনৈয়া, দ্য নেম ইটছেল্ফ স্পিক্স এভৰিথিং। মানৱৰ এটা পৰিকল্পনা আৰু হি ইজ এ ভেৰি টেলেণ্টেড চিনেমাটোগ্ৰাফাৰ প্লাছ এ ভেৰি গুড ডাইৰেক্টৰ। এতিয়া দুটাৰে মিক্স হৈ পেলাই ডেফিনেটলি এখন ভাল চিৰিয়েল ভিউৱাৰ্ছে পাব। ডাঙৰ কথাটো হ'ল যে এজন ইমান দিনে কেমেৰাৰ পিছফালে থকা মানুহজনে কেমেৰাটোৰ লগতে তেওঁ নিজে ডাইৰেকশ্যনো কৰিব। সেইটো খুব ভাল লগা কথা এটা। তেওঁৰ জীৱনৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ এইটো, আৰু মই ভাবোঁ যে সেই চেলেঞ্জটো তেওঁ ধুনীয়াকৈ তেওঁ ধুনীয়াকৈ সমাপ্ত কৰিব পাৰিব চেলেঞ্জটো। আৰু নামটো বৰ ধুনীয়া, চাকনৈয়া। আৰু মোৰ কেৰেক্টাৰটোৰ নাম হৈছে প্ৰাঞ্জল। আৰু মোৰ এখন ৰেঙনিৰ প্ৰথম ফুল ফ্লেজেড এখন ধাৰাবাহিক হ'ব। এটা ভাল কেৰেক্টাৰে মোৰটো মই জনামতে এতিয়ালৈকে, আৰু মোৰ তাতে নিগেটিভো আছে পজিটিভ দুইটাই আছে, আৰু গতিকে ভাল লাগিব। যদি আপুনি ভাবিছে মই আপোনাক ফ'ল' কৰিছোঁ, ভবাননো কোনে কি ক'ব পাৰে? নিজৰ ভাল লগা কামটো কৰাৰ বাবে যদি সময় নষ্ট বুলি ভাবে তেন্তে কৰিব পাৰে। দেউতাহঁতে বৰ ছুটি ন হিৰোইনে খানা দিব। আমি যাব বিচাৰিছোঁ চাইনাজী বৰুৱা এয়া প্ৰণৱ, কেনেকুৱা এক্সপেক্টেশ্যনছ? প্ৰতিখন চেনেলৰ এক্সপেক্টেশ্যন থাকে। খালি বৃহস্পতিবাৰটো অহাৰ লগে লগে সংখ্যাটো যিমানত থ'বলৈ যায় এক্সপেক্টেশ্যন অলপ নামি নামি গৈ থাকে। এইখন চিৰিয়েল কেনেকুৱা? এই ধাৰাবাহিকখন বেলেগ ধৰণৰ পাব, আৰু একচুৱেলি এইটো প্ৰতিশোধৰ কাহিনী বুলি নকওঁ, এইটো প্ৰেমৰ কাহিনী, ভালপোৱা কাহিনী। চাকনৈয়াত ডুবি 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 পাৰলৈ উঠি অহাৰ যিটো এটা মজা এই কাহিনীটো পাব। অল দ্য বেষ্ট। সময়ত আমি স্ক্ৰিপ্ট পাম বুলি আশা কৰিলোঁ। প্ৰণৱক কৈছোঁ সময়ত স্ক্ৰিপ্ট পাম বুলি আশা কৰিছোঁ। খালি প্ৰণৱৰ মূৰৰ অকণমান বৰ ওচৰত মানুহবিলাক দি থাকিব লাগিব। বেলেগৰটো ক'ব নালাগে, নিজৰটো কোৱা। ইয়াতে বহি থাকি ইয়াতে অবভিয়াছলি সি যিহেতু চেটায়াৰ লিখে, তাত বহুত লাগিব। কেমেৰাটো অন আছে কাৰণে নকওঁ আৰু কিছুমান কথা, বাকী বুজাই প্ৰেম লাগে, চাপৰ্টৰো এটা মানে প্ৰেম লাগে, লগতে প্ৰেম জনমে জনমে। নিকিতা আপোনাক বিচাৰিছো অকণমান, কি এক্সপেক্টেশ্যন?
এই স্ক্ৰিপ্ট ৰাইটাৰৰ ওচৰতে আছে মই কৈছো আপোনাৰ মানে কেৰেক্টাৰটো অলপ বঢ়াব হয় হয় অসমীয়া নিশ্চয় ভাল লাগিলে চাকনৈয়া নতুনকৈ অভিনয় কৰিবলৈ সুবিধা এটা পাইছোঁ আৰু এই আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ আছে মোক কোন দিশে নিয়ে তেওঁ জানিব গতিকে ভাল দিশে নিব বুলি মই আশা কৰিম দুটা বয়সৰ মই বেহৰবাৰীত দেখি আছো বহুত দিন দেখা নাই বাৰু বহুত দিনৰ মূৰত আহোঁ চাকনৈয়া তেতিয়া কেৰেক্টাৰটো বহুত ধুনীয়া মানে বহুত ধুনীয়া মই নিজে গমেই পোৱা নাই কেৰেক্টাৰটো ওলাওতে ৰাজেশদাই তুমি বুলিয়ে কৈছে একদম হয় নেকি আৰু মানৱেও জানো এতিয়া স্ক্ৰিপ্ট আহিব শ্বুটিং কৰিম তেতিয়া গম পাম কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম কেৰেক্টাৰটো আমিও আশাবাদী এনেকৈ ছবি মিলি জুলি কেনেকৈ টিম ৱৰ্ক কৰি এখন চিৰিয়েল আগবঢ়াই নিব পাৰোঁ আৰু দৰ্শকেও চাই থাকিব লাগিব ন আমি লগ পাব তুমি যেতিয়া ক্লাবটো দি আছিলা মোৰ গুজবাম্পছ উঠি গৈছিলে কিয় জানা মই তোমাক দেখি লাগিছে ল'ৰাটো খুব নাৰ্ভাছ হৈছে ল'ৰাটো খুব এক্সাইটেড কেনেকুৱা লাগিছে এইটো ভাল লাগিছে যিহেতু আমাৰ এই ৰেঙনি চেনেলৰ যিখন আহিবলগীয়া মানে আগন্তুক ধাৰাবাহিক চাকনৈয়া সঁচাকৈ আশা কৰোঁ যে চবেই ভাল পাব আৰু দ্বিতীয়তে ইয়াত যিহেতু মোৰ নতুন অভিজ্ঞতা কাৰণ মই ইয়াতে সহযোগী পৰিচালক হিচাপে কাম কৰিছোঁ আৰু সঁচাকৈ ক'বলৈ গ'লে অলপমান নাৰ্ভাছ একজেক্টলি নাৰ্ভাছ বুলি ক'ব নোৱাৰোঁ কিন্তু এক্সাইটমেণ্ট প্লাছ নাৰ্ভাছৰ মাজত যিটো আমাৰ সংমিশ্ৰণ হৈ পেলাই এটা শব্দ মানে মানুহৰ যিটো ৰিয়েকশ্যন হয় সেইটো মতে অলপমান কামখিনি হৈছিলে বা ইতিমধ্যে আমাৰ যিহেতু মুহূৰ্ত হৈ গৈছে মুহূৰ্তখিনি সকলো মানুহ ইয়াত উপস্থিত হৈছে আৰু এটা ধনাত্মক শক্তি মানে পজিটিভ এনাৰ্জি পোৱা গৈছে আৰু আশা কৰোঁ এই শক্তিয়ে আমাক আগলৈকে লৈ যাব জয়াটো চাকনৈয়া জয়াটো ৰেঙনি শ্ৰী ভূঞা আপোনাক আমি নাচত দেখি আছো আপুনি এংকাৰিং কৰি আছে খুব ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ লগত কি পৰিকল্পনা ফ্ৰম চাকনৈয়া খুব ভাল লাগিছে এটি নতুন চৰিত্ৰ আকৌ আৰু মইতো আশা কৰিছোঁ যাতে আপোনালোকে আকৌ মোক যেনেকৈ মৰম দি আহিছে এতিয়ালৈকে আগে পিছে ধাৰাবাহিক এখনত যিকেইটা চৰিত্ৰ মই ৰূপায়ণ কৰিলোঁ তাতকৈ খুব পৃথক আৰু খুব ব্যতিক্ৰম চৰিত্ৰ এটা কৰিবলৈ গৈ আছোঁ আশা কৰিছোঁ আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব এণ্ড থেংকছ টু শাহিন বাই এণ্ড ৰাজেশ দা ফৰ দিছ বিউটিফুল কেৰেক্টাৰ কেনেকুৱা লাগিছে আফটাৰ গুণগুণ চাকনৈয়া ভাল লাগিছে এবাৰ অলপ বেলেগকৈ ট'টলি ডিফাৰেণ্ট কেৰেক্টাৰ ডিফাৰেণ্ট আগতে নামনি এইবাৰ চাগে উজনি ভাল লাগিছে খুব ভাল লাগিছে আকৌ সকলোকে ধন্যবাদ এণ্ড আই এম চিয়'ৰ ইউ ছাচ এ গুড এক্টৰ তুমি জাষ্টিছ কৰিবা কেৰেক্টাৰ থেংক ইউ ছ' মাছ চেষ্টা কৰিম মোৰ ফালৰ পৰা মই 100% দিম বাৰু তুমি কিহৰ হেৰিলৈ তুমি ইয়াত বাদ দে তাৰ কথা কৈ তুমি ইয়াত কি কেৰেক্টাৰ প্লে কৰি আছা মই এজন আৰক্ষী বিষয়া Oh my goodness. প্লে কৰি আছো He looks like an আৰক্ষী বিষয়া ঘোষ দি সোমোৱা আৰক্ষী বিষয়া নহয় a very talented actor বৈকুণ্ঠ প্ৰিন্স পাঠক মই যেতিয়াৰ পৰা ইয়াত জইন কৰিছো মই তোমাক দেখি আছো সিন্স লং আই ন' ইউ কিন্তু মানে জীৱনত যেতিয়া অভিনয় কৰিবলৈ আহিছিলো তেতিয়াৰ পৰা আমি চাহিন বাক পাইছোঁ মোৰ বিষয় নালাগে আৰু চাহিন বাই খুব গালি পাৰি থাকে যদিও মৰম এটা আছে চবৰ প্ৰতি আৰু বহুত বেছি কাৰণ মই চিৰিয়েল কৰি খুবেই ভাল পাওঁ বেহৰবাৰী বহুত বেছি ভাল পাইছিলোঁ তাতো সুবিধাকণ দিলে এনেকে অকণমানকৈ সুবিধা দিছে আপোনালোকে তাৰ বাবে মই ৰেঙনি চিৰিয়েলৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ ধন্যবাদ জনাইছোঁ আমাৰ নিচিনা এই অভাজনক যে আপোনালোকে এনেকৈ যে দিছে কেনেকুৱা লাগিছে মোৰ ভাল লাগিছে মোৰ বিৰাট ভাল লাগিছে এবাৰ প্ৰথম এটা প্ৰাইমেৰী কেৰেক্টাৰ হিচাপে ৰেঙনিত এখন চিৰিয়েল কৰিব পাইছোঁ কাৰণ মই আৰম্ভণি কেৰিয়াৰৰ 2016 মানতে মই বেহাৰবাৰীত কৰিবলৈ চান্স পাইছিলোঁ গেষ্ট আৰ্টিষ্ট হিচাপে চ' কাটটো এতিয়া ফুল এখন ৰেঙনি চিৰিয়েল চ' থেংক ইউ ইউনিভাৰ্ছ থেংকছ টু শাহিন বা থেংকছ টু হুএভাৰ হেভ কাষ্টেড মি অল দ্য বেষ্ট তুমি আছা নেকি এইটো চিৰিয়েলত মই নাই কৰি আছোঁ কাম অনুজা কি ক'ব মই কি ক'ম শান্তিটো কি ক'বা কি ক'ম মানে খুব বেছি এক্সাইটেড হৈ আছোঁ কিয়নো মোৰ কেৰিয়াৰৰ জাৰ্ণি মই ষ্টাৰ্ট কৰিছিলোঁ ৰেঙনিৰ পৰাই
তো এতিয়া আকৌ ৰেঙনিৰ লগত আকৌ এছ'চিয়েট হ'ব পাই মোক খুব বেছি মানে বহুত বেছি ভাল লাগিছে তো আশাবাদী যে মানুহে অসমবাসী ৰাইজে আঁকোৱালি ল'ব আমাৰ নতুন ধাৰাবাহিকখন এক্সাইটেড নামটো চাকনয়া নামটোৱে অলপ বেলেগ ধৰণৰ বেলেগ ধৰণৰ এতিয়া তোমাৰ কেৰেক্টাৰটো ডেফিনেটলি অলপ বেলেগ হ'ব বেলেগতকে অলপ চেলেঞ্জিং হয় চ' মই ডেফিনেটলি মই মোৰ বেষ্ট দিব ট্ৰাই কৰিম চ' সেয়াই অল দ্য বেষ্ট থেংক ইউ গতিকে খুব ভাল কথা আৰু তুমি আজি মিঠাই লৈ আহিছানে Sweetheart, Anvesha, a choreographer, a very talented choreographer. কেনেকুৱা লাগিছে বহুত ভাল ভেৰি এক্সাইটেড অভাৰৱেলমিং হৈ আছো মই বহুত বেছি একচুৱেলি চিন্স এইটো মোৰ ফাৰ্ষ্ট টাইম লাইফ টাইমৰ মোৰ ফাৰ্ষ্ট টাইম হয় চ' হপিং ফৰ দ্য বেষ্ট So will your character be different the way you are? ভেৰি ডিফাৰেণ্ট একচুৱেলি বহুত ড্ৰাষ্টিক পোলাৰ্ছ Okay, all the best, Anvesha. কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আপোনালোকে মোক এটা সুযোগ দিছে এই চাকনয়া চিৰিয়েলখনত মই খুব মানে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে অডিয়েঞ্চে ভাল পাইছে মোৰ এটা থেংক ইউ And here is the man behind Saknoya. Manav! কি ক'ব একদম ভাল লাগিছে বহুত ভাল লাগিছে বহুত দিনে সকলো প্ৰজেক্ট আৰু ৰেঙনিত এই প্ৰজেক্টটো কৰিব দিয়াৰ কাৰণে বহুত বহুত থেংকছ অচিতা আৰু একদম বহুত ভাল লাগি আছে এতিয়া যিমান পাৰোঁ ভালকৈ কামটো কৰিব নামটো কিয় চাকনয়া চাকনয়া মানে যিজনী ছোৱালীৰ কাহিনী এই ছোৱালীজনীয়ে নিজৰ ৰিভেঞ্জটো ল'বগৈ সেই ৰিভেঞ্জটোতে নিজে ফচি যায় যিহেতু পানীৰ পকনীয়া চাকনয়াটো আমি বুজোঁ সেই চাকনয়াত তাই ফচি যায় আমি কাহিনীটো পিছত চিৰিয়েলৰ মাধ্যমেৰে চাম বাৰু চাম আমি চিৰিয়েল মানে মই জাষ্ট কথাবতৰাহে কৈছোঁ মানে সেইটোৱে কৈছোঁ সেইকাৰণে নামটো চাকনয়া থেংক ইউ প্ৰদীপ আমাৰ ছেটিংছৰ প্ৰদীপ কেনেকুৱা হ'ব ছেটিংছবিলাক কি বেলেগ হ'ব অকণমানটো চেঞ্জ আহিবই আশা কৰিছোঁ আৰু ভাল হ'ব আগতকৈ নতুন এখন পাইছোঁ মনটো ভালেই লাগিছে কাম কৰি আশা কৰিছোঁ ভালেই লাগিব সামৰিলে আপুনি লাগিয়ে আছে ন এয়া খাই আছে খাব পালে একো নালাগে ফিগাৰ দেখিছে তোমাৰ পৰা নুৰিলো আহি আছে চাকনয়া ৰেঙনি টিভি আপোনালোকে চাব মই এবাৰ ভিলেইন নহয় গতিকে ভালকৈ এবাৰ পজিটিভ ধৰিবা কি ক'ব ভাল লাগিছে তুমি ফোন কৰিছা মানৱে ফোন কৰিছে বিৰাট ভাল লাগিছে আৰু মানে ৰেঙনিত কৰা ভাল লাগে আৰু ৰেঙনিত কৰিবলৈ খুবেই মন যায় কিয় নামাতে মইতো পাৰোঁ কৰিব মইতো পাৰোঁ আজি মাতিছে বিৰাট ভাল লাগিছে সেইটোৱে কথা থেংক ইউ কৰি যাম একেলগে লগ পাই যাম চবকে দেই থেংক ইউ ফৰ বিং এ পাৰ্ট অফ চাকনয়া ইনুবা হেংগুলীয়া আহি আছে লগতে আহি আছে চাকনয়া কি ক'ব কি আশীৰ্বাদ দিব মানৱক মানৱ সদায় মোৰ আমাৰ সকলোৰে মৰমৰ বহু বছৰৰ পৰা একেলগে কাম কৰা চুপাৰ ডুপাৰ টেলেণ্টেড ল'ৰা আজি খুব ভাল লাগিছে সি ইণ্ডিভিজুৱেলি এখন চাকনয়া ডাইৰেকশ্যন দিব মানৱক মই বহুত শুভেচ্ছা জনাইছোঁ লগতে সৰু কলা কুশলীক মই অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ চাকনয়া ভাল হ'ব আৰু লগতে 14 অক্টোবৰৰ পৰা মোৰ হেঙুলীয়া আহি আছে সন্ধিয়া 7:30 বজাত আৰু নিশা 11টা বজাত চাব একদম চাব চাকনয়া a very nice concept আমলিটো আপোনাৰ নাই মইহে কেমেৰামেন আপুনি নেকি এয়া আমাৰ ডাইৰেক্টৰ মানৱ very talented overall a very talented person লগতে he is a very good cinematographer now he is into direction খুব ভাল হ'ব চিৰিয়েলখন আপোনালোকে আশীৰ্বাদ কৰক আৰু ব্লেছিংছ দিয়ক দ্য ষ্টাৰ কাষ্ট ইজ ৰিয়েলি গুড আৰু লগতে আমাৰ আহি আছে হেঙুলীয়া 14 অক্টোবৰৰ পৰা আপোনালোকে প্লিজ চাব কিপ ৱাচিং ৰিঙনি টিভি গ্লুড টু ৰিঙনি টিভি